দাদা বাইদেউসকল, অংগনবাড়ী আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ বাবে দৰমহা বৃদ্ধিৰ কাৰণে মাননীয় মহোদয়ে ঘোষণা কৰিছে। এয়া চাওক, গভৰ্ণমেণ্ট অফ আছাম হেজ ফৰ্মড এ কেবিনেট সাব-কমিটি টু এড্ৰেছ দ্য grievances regarding the pay and remunerations of ASHA workers. ইয়াত কোৱা হৈছে যে আশা হেল্পাৰ আৰু মিড ডে মিল কৰ্মীসকলৰ দৰমহা আৰু সম্পৰ্কীয় অভিযোগসমূহ সমাধানৰ বাবে অসম চৰকাৰে এটা কেবিনেট গঠন কৰিছে। এয়া চাওক, মুখ্যমন্ত্ৰীয়ে আৰু কেইবাটাও ঘোষণা কৰিছে। সেয়া আপোনালোকে স্ক্ৰীণত চাই আছে যে মধ্যাহ্ন ভোজন ৰান্ধনীসকলক আৰু অৰুণোদয়ৰ ধন দিবলৈ মানা কৰা হৈছে, কাৰণ তেওঁলোক চৰকাৰী কৰ্মচাৰী। তাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজন ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰা হৈছে। আগন্তুক বিত্তীয় বাজেটত সেয়া অন্তৰ্ভুক্তি কৰা হ'ব। সেয়ে কৈছে যে ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিছে যে ইতিমধ্যে ৰাজ্য চৰকাৰে বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত ৩জনীয়া কমিটি গঠন কৰিছে আৰু এই ৩জনীয়া কমিটিক অহা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ ভিতৰতে ৰিপৰ্ট ছাবমিট কৰিব বুলি জনাইছে। আৰু যাৰ ফলত এইবাৰ বাজেটত আৰু ৰিপৰ্ট ছাবমিট হোৱাৰ পিছত মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু কৰ্মী, আশা কৰ্মী আৰু অংগনবাড়ী তেখেতসকলৰ বহু পৰিমাণে দৰমহা বৃদ্ধি পাব বুলি কৈছে। সেয়া স্ক্ৰীণত চাবলৈ সক্ষম হৈছে যে ইয়াত লিখা আছে যে বৃদ্ধি হ'ব মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা আৰু অংগনবাড়ী কৰ্মীৰ দৰমহা। বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে। তো সেয়েহে বাইদেউসকল, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।